সন্মুখত যেতিয়া বাঘ বহি থাকে তেতিয়া আমাৰ অসমৰ ভিক্টৰ দাস মেকুৰী লিখিয়া থাকে তো গাইছ সকলোৱে ভিডিঅ' চাওক Wait for my new film, Ruru Banale. Second কথা মই জুবিন দা ফিল্মত যে হিৰো হ'ব নোৱাৰো এটলিষ্ট কুত্তা এটা হৈ কিনে কুত্তা হ'ব নালাগে তোক বঢ়িয়া ভাল ৰোল এটা দিবি দিলে স্পষ্টভাৱে এতিয়া দেখিছে আপোনালোকে ভিক্টৰ দাস এতিয়া জুবিন দাৰ আগত মেকুৰী হৈ বহি আছে যে কি পাত দিব বুলি কৈছে কুকুৰ পাত ল'ম আমুক পাত ল'ম এনেকৈ কৈছে মানে নিজে তেতিয়াহ'লে ভাবি চাওক যোনটো মানুহ সংস্কৃতিৰ ক্ষেত্ৰত জুই লগাই দিছিলে সেইটো মানুহ হত্যা কৰি দিলে কিন্তু আজিলৈকে ন্যায় নামত নাই এতিয়া চবেই ভিক্টৰ দাসেতো ন্যায় নামত লাগি আছে আমিও যুঁজি আছোঁ কিন্তু যোনবিলাক মানুহ যুঁজি আছে ন এতিয়া কি কৰিব চব জেলত ভৰাই দিছে বা জেলত ভৰাব 2026তো এনেও লিখি লওক যদি বিজেপি চৰকাৰ আহে জুবিন দা একদম মানে হত্যাকাৰীবিলাক কাহানিও ন্যায় নাপাব তেওঁলোকে জামিন দি পিনা ওলাই আহিব আৰু ৰাস্তা ঘাটে ওলাই আহিলে সাধাৰণ ভিক্ষাৰী এটাও সিহঁতক মাৰিব এনেকুৱা অৱস্থা হৈ যাব মানে তেওঁলোকৰ তাৰে মাজত সত্য কথা কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্লেনিং কৰি আছে আমাৰ এতিয়া দুজন মানুহ আছে মাৰিবলৈ সেই দুজনক মাৰিব পাৰে মোৰ সম্ভৱ এজন নাম হৈছে নিতুমণি শইকীয়া আৰু এজন নাম হৈছে ভিক্টৰ দাস সেইটোৱে অলপ মই ভালকৈ কৈছোঁ অলপ মানুহবিলাকে বুজি পাওক অসমৰ মানুহ অলপ সজাগতা হওক আৰু অসমৰ মানুহ অলপ বুজি পাই পিনাই কিবা এটা কৰক জুবিন দাৰ ক্ষেত্ৰত অলপ যুঁজ দিয়ক যিদিনাখন নেকি জুবিন দাৰ মৃত্যু হৈছিলে সেইদিনাখন হাজাৰ হাজাৰ মানুহ লাখ লাখ মানুহ ওলাই আহিছিলে এতিয়া সেইবিলাক মানুহ নাইকিয়া হৈ গ'ল কাৰণ কেলৈ বিজেপি টকা ঋণ লৈ ধাৰ লৈ চবকে পইচা হাতত দিলে পইচাটো পাই পিনা কি ক'ম আৰু এতিয়া মহিলাসকলৰ একদম মেখেলা চাদৰ পিন্ধি পৰা নাচি আছে এনেকৈ জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা জুবিন গাৰ্গে ন্যায় পাব লাগে সেইটো ক্ষেত্ৰত আমি যুঁজি আছোঁ আৰু লাগি আছোঁ অতি সোনকালে ন্যায় পায় সেইটোৱে বিচাৰোঁ আমি